Hello everyone, Pali's vlog in এটা ভিডিওতে সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে। মইও এতিয়ালৈকে ঠিকে আছো বাৰু। আজি ইভিনিং বনাম মই আলু চপ আৰু কেনেকৈ বনাও কি কোন সব দেখুৱাই গৈ থাকিম। এতিয়া ভিডিওটো আৰম্ভ কৰো। আৰু যদি মোৰ ভিডিওটো ভাল পায় তেনে প্লিজ লাইক কৰিব, কমেন্ট কৰিব, শেয়াৰ কৰিব এণ্ড সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। এতিয়া আৰম্ভ কৰিছো। আলুখিনি মই বইল কৰি লৈছো। এতিয়া বইল কৰা আলুখিনি ঠাণ্ডা হোৱাৰ পাছত সানি লৈছো। এফালে পিয়াজ আৰু ধনিয়াও গুটাই লৈছো। তেলত বাদাম কেইটামান ভাজি লৈছো আৰু আনফালে মটৰো অলপ ভাজি লৈছো। এইখিনিতে আলুখিনি নিমখ হালধি দি অলপ ভাজি লৈছো। বেচন অকমানো সানি লৈছো। ভাজি উঠি আলুখিনি মই আলু চপৰ শেপত বনাই লৈছো। এতিয়া মই তেলতে আলু চপখিনি ফ্ৰাই কৰি আছো। বেচন অকন লেটিয়াই এয়া মোৰ আলু চপ ৰেডি হৈ গ'ল। টেষ্টি আলু চপ খাই ভাল লাগিলে। আপোনালোকেও একদম সহজ হয় ৰেচিপিটো শ্বেয়াৰ কৰিলো। আপোনালোকেও ইভিনিং টাইমত বনাই খাব পাৰে। বান্দৰৰ উৎপাত দেখিছেনে? আপোনালোককো বোলো দেখাও। ভিডিওটো সেইকাৰণে কৰি থলো। ইমানে অশান্তি কৰিছে নহয়। চাউল আনি থৈ দিছিলো, বান্দৰে কোন তলকত আহি দুৱাৰ খুলি চাউল লৈ গুচি গ'ল। সাংঘাতিক অশান্তি কৰিছে দিনত। হাৰাশাস্তি কৰি দিছে। সেইকাৰণে কৈছো ঘৰ এৰি গুচি যাবহে লাগিব আৰু যি দেখিছো বান্দৰৰ উৎপাতত। আপোনালোকেতো ভিডিঅ'ত দেখিলেই বান্দৰৰ উৎপাত। ৰাতি ইমান বেছি নোলায়, দিনতহে খুব অশান্তি কৰি থাকে। এতিয়া মই গা চা ধুই আহি গ'লো। এতিয়া মই মাৰ লগত অকণমান ভাতত লাগি দিওঁগৈ। মায়ে অকলে বনাই আছে যিহেতু। যাওঁ কৰোঁগৈ। ঠিক আছে, আজি ভিডিঅ'টো তেনেহ'লে ইমানতে সামৰণি মাৰিছোঁ। আৰু আলু চপৰ ভিডিঅ'টো কালি আছিলে, কালি ইভিনিং আমি খাইছিলোঁ। যদি ভিডিঅ'টো ভাল পায় তেন্তে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আৰু যিসকলে কৰিছে তেওঁলোকেতো কৰিছেই, আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটোলৈ তেওঁলোকে কৰি দিব। আৰু আজিলৈ তেনেহ'লে বাই বাই। নেক্সট বেলেগ এটা ভিডিঅ'ত পুনৰ আকৌ লগ পাম। লাভ ইউ অল।